নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল গুণগুণছ ব্লগলৈ স্বাগতম জনাইছোঁ। মহাপুৰুষ গুৰুজনাই অসমত যি একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে, সেই একশৰণ হৰিনাম ধৰ্মকে সাৰোগত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠিত হৈছিল, যিটো এটা বৃহত্তৰ অনুষ্ঠান। এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গতে বিভিন্ন জিলাসমূহত জিলা শাখা সমিতিসমূহ আছে আৰু এই প্ৰতিখন জিলাৰ অন্তৰ্ভুক্ত হৈ আছে আঞ্চলিক শাখাসমূহ। এনে এখন আঞ্চলিকে হৈছে নগাঁও জিলাৰ পূৰ্বাঞ্চলিক শাখা আৰু এই পূৰ্বাঞ্চলিকৰ অন্তৰ্ভুক্ত হৈ আছে আমাৰ ভকতগাঁও প্ৰাথমিক। জগত গুৰু ভকত বান্ধৱ ভকতগাঁও প্ৰাথমিকতে এই বৰ্ষৰ অৰ্থাৎ 573তম গুৰু জয়ন্তী ভাগ দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয়। সকলোৱে ইয়াত সহযোগিতা আগবঢ়ায়। ইয়াৰে কিছু দৃশ্যাংশ আপোনালোকৰ চৰণত দাঙি ধৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। জয়া জয়া বাপরে বাপরে